নমস্কাৰ বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ শিক্ষা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনকেইটা আপোনালোকৰ যিকোনো কমন কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই দৰকাৰী, ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন কিমান বয়সত অৱসৰ গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 65 বছৰ বয়সত। 65ৰ পিছত চিফ জাষ্টিছ হৈ থাকিব নোৱাৰে। দ্বিতীয় প্ৰশ্ন, বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে DY চন্দ্ৰচূড়। তেখেত 2024 চনৰ নৱেম্বৰ মাহত ৰিটায়াৰমেণ্ট বা অৱসৰ গ্ৰহণ কৰিব। তৃতীয় প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 62 বছৰ। অৰ্থাৎ হাইকোৰ্টৰ জাষ্টিছসকলক 62 বছৰত অৱসৰ দিয়া হয়। চতুৰ্থ প্ৰশ্ন, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ইয়াৰ শুদ্ধ উত্তৰ বিজয় বিষ্ণই। পঞ্চম প্ৰশ্ন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে, ভাৰতৰ ৰাষ্ট্ৰপতি বা প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই। ষষ্ঠ প্ৰশ্ন, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এইটো আমি সকলোৱে জানো, তথাপি মই দিছোঁ বাৰু প্ৰশ্নটো, দ্ৰৌপদী মুৰ্মু। সপ্তম প্ৰশ্ন, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰ গোলাব চান্দ কাটাৰিয়া। অষ্টম প্ৰশ্ন, বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জগদীপ ধানখেৰ। ক'ৰবাত জগদীশ বুলি কয়, কিন্তু জগদীশ নহয়, আচলতে জগদীপ। নৱম প্ৰশ্ন, ভাৰতীয় সংসদীয় সদনৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 545 জন, 545 জন কৰে। দশম প্ৰশ্ন, ভাৰতৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 250 আৰু ইয়াৰে 12জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে।